নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল। মই ইজুকেট আৰ্মি ফাউণ্ডাৰ আৰু তোমালোকে চাই আছা ইজুকেট আৰ্মি। ঠিক আছে, আমাৰ এই চেনেলটোৰ নাম কৈছোঁ আৰু ইজুকেট আৰ্মি। চ' আজি আমি কি পঢ়িম, সেই টপিকটো কি হয় যে ক্লাছ 10ৰ যি ছ'চিয়েল ছায়েন্স ছেক্টৰত পৰে, ছ'চিয়েল ছায়েন্স ছেক্টৰৰ পৰা জিঅ'গ্ৰাফিৰ চেপ্টাৰ নম্বৰ 1 অৰ্থাৎ তোমালোকৰ যে এইটো আছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। চ' তাৰ আজি সৰু এটা ভিডিঅ' লৈ আহিছোঁ আৰু তাত মই একদম কনচেপ্টখিনি ডিপ বুজাম আৰু তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু ভিডিঅ'টো বেছি ডাঙৰ নহয়, চ' তোমালোকে যাতে ভিডিঅ'খিনি চাই থাকা তাৰ বাবে মই সৰু ভিডিঅ' এটা পাৰ্ট কৰি আনি দিম। চ' তোমালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ এটা লাইক কৰি দিবা আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিবা। ঠিক আছে, যাতে মই এটা মটিভেশ্যন পাওঁ আৰু সেইখিনি কাম কৰিবলৈ তোমালোকক কোনো টকা পইচা নালাগে, ফ্ৰী অফ কষ্টত সেইখিনি হৈ যায় আৰু মোৰ বহুত ডাঙৰ এটা উপকাৰ হ'ব। চ' গতিকে তোমালোকে এই কামখিনি কৰিবা আৰু নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে, কোনটো টপিকৰ ওপৰত লাগে তোমালোকে কমেণ্ট কৰি জনাবা, যাতে মই সেই ভিডিঅ'টো সেই টপিকৰ ওপৰত বেছ কৰি বনাব পাৰোঁ। চ' আজিৰ যিটো মেইন টপিক সেইটোত আজি কথা কৈ লওঁ। ঠিক আছে, যে অৰ্থনৈতিক ভূগোল সংজ্ঞা আৰু বিষয়বস্তু। অৰ্থনৈতিক ভূগোলৰ যি সংজ্ঞা আৰু বিষয়বস্তু সেইটো আমি জানি লোৱাটো অত্যন্ত জৰুৰী। চ' ভূগোলৰ যিটো ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। ঠিক আছে, যে প্ৰাকৃতিক ভূগোল অৰ্থাৎ প্ৰাকৃতিকভাৱে যোনটো এটা ভূগোল বনি আছে, প্ৰাকৃতিকভাৱে এটা জিঅ'গ্ৰাফি বনি আছে, চ' সেইটো হৈছে কি প্ৰাকৃতিক ভূগোল। আৰু আমি মানুহে সেই প্ৰাকৃতিক ভূগোলকে নিজৰ প্ৰয়োজন অনুযায়ী যিটো বনাই সাজি মেলি লৈছোঁ তাক কি বুলি কোৱা হয়, মানৱ ভূগোল। আৰু অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম শাখা। এইটো কথা তোমালোকে ধৰি লোৱা যে এইটো মানৱ ভূগোল, এইটো আমি বনাই লৈছোঁ। ঠিক আছে, এইটো মানৱ ভূগোল আৰু ইয়াৰে এটা পাৰ্ট ধৰি লোৱা এইটো অৰ্থনৈতিক ভূগোল। এইটো হ'ল কি অৰ্থনৈতিক ভূগোল, গম পাইছানে? ইয়াৰে এটা পাৰ্ট হয় এইটো অৰ্থনৈতিক ভূগোলটো, ইয়াৰে এটা পাৰ্ট অৰ্থনৈতিক ভূগোলটো, ইমানেই। চ' তাৰপিছত যে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন অৰ্থাৎ প্ৰডাকশ্যন, এইটো মই বুজাই আছোঁ, সম্পদৰ উৎপাদন, তাৰপিছত বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল অৰ্থাৎ ইকনমিক জিঅ'গ্ৰাফি বোলে। চ' ইয়াৰ তোমালোকে গম পাবা, ধৰি লোৱা এজন মানুহে নেমু গছ লগাইছে, তাৰ পৰা এটা নেমু ওলাইছে। মই ইমান ড্ৰয়িং নাজানো, চ' তোমালোকে অকণমান মেনেজ কৰি ল'বা। তাৰ পৰা এটা নেমু ওলাইছে, সেইটো কি উৎপাদন অৰ্থাৎ প্ৰডাকশ্যন কৰিছে এটা নেমু। তাৰপিছত সেইটো বিতৰণ কৰিছে অৰ্থাৎ বজাৰত লৈ সেইটো বিক্ৰী কৰিছে। তাৰপিছত কি হৈছে, উপভোগ অৰ্থাৎ আমি কিনি খাইছোঁ, সেইটো চৰ্বত বনাই খাইছোঁ, যিয়ে নহওক আমি খাইছোঁ, সেইটো কি হ'ব বিতৰণ। আৰু তাৰ বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান কাল সাপেক্ষে, অৰ্থাৎ এই যে এটা চাৰ্কল চলি আছে, হয়নে? এইটো এটা চাৰ্কল চলি আছে। ফাৰ্ষ্টত প্ৰডাকশ্যন কৰিছে, তাৰপিছত আমি লৈছোঁ, বজাৰত লৈ বিক্ৰী কৰিছে, আমি খাইছোঁ, সেইটো যি মানে এই চাৰ্কলটোক স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়। অৰ্থাৎ এইটো যোনে মানে অধ্যয়ন কৰে আৰু লিখে বা যিয়ে নকওক, সেই তাকে মানে অৰ্থাৎ অৰ্থনৈতিক ভূগোল বোলে, ইকনমিক জিঅ'গ্ৰাফি বোলে। তোমালোকে একদম মজাছে ক্লিয়াৰকৈ বুজি পাইছা। তাৰপিছত যে দৰাচলতে পৃথিৱীৰ সকলো ঠাইৰ প্ৰাকৃতিক পৰিৱেশ যিদৰে একে নহয়, ঠিক সেইদৰে ইয়াৰ মানৱসৃষ্ট পৰিৱেশো ভিন ভিন হয়। গম পাইছানে এইটো কথা, যে সকলো ঠাইত আৰু যেনেকৈ ধৰি লোৱা আমাৰ ভাৰতৰে কৈছোঁ, আমাৰ অসমত বানপানী হয়, ঠিক সেইদৰে দিল্লী নয়দাফালে খাবলৈ পানী নাথাকে। চ' সেইটো হ'ল কি যে প্ৰাকৃতিক পৰিৱেশৰ ভিন্নতা। ঠিক তেনেদৰে মানৱসৃষ্ট পৰিৱেশৰো ভিন্নতা আছে। তাৰপিছত যে ভূপ্ৰাকৃতিক আৰু ভূপ্ৰাকৃতিক অৰ্থাৎ ওপৰৰ আৰু ভূতাত্ত্বিক মানে মাটিৰ তলৰ গঠনৰ পাৰ্থক্যকে ধৰি জলবায়ু যি আমাৰ এটমছফিয়াৰ বুলি কয়, জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়। গম পাইছানে? তাৰপিছত উদাহৰণস্বৰূপে ভূপৃষ্ঠৰ কোনো ঠাইত পাৰ্বত্য উচ্চভূমি, আন কোনো ঠাইত সাৰুৱা সমভূমি, সাগৰ মহাসাগৰীয় উপকূল ভূমি, কোনো ঠাই
আকৌ জলবায়ুবীয়ভাৱে অতিতাপ ঠাণ্ডা বা অতিতাপ উষ্ণ। গম পাইছা যে সেইটোৱে মই কৈছোঁ যে ক'ৰবাত ফ্লাড হৈ আছে যেনেকৈ আমাৰ অসমত আৰু দিল্লী নৈদাফালে খাবলৈ পানী নাই আৰু তাত গৰমো বেছি। চ' নেক্সট এই পেজটো শেষ হ'ল। নেক্সট কি আহে দেখতে হে টুক টুক টেৰনাও। এইটো শুনিছেনে তোমালোকে? এতিয়া নতুন ট্ৰেণ্ড চলি আছে, এইবিলাক কি ট্ৰেণ্ড চলি আছে ভগৱানে জানে। চ' নেক্সট আমাৰ লগত আছে যে তদুপৰি কিছুমান অঞ্চল অৰণ্যৰে ভৰা, আন কিছুমান অঞ্চল গৰাখহনীয়া আৰু বানপানীৰ প্ৰাকৃতিক দুৰ্যোগ দুস্ৰাগত। ঠিক আছে। চ' মই যিটো এতিয়া কৈ গৈছোঁ যে কোনো জেগা একদম বানপানীৰে ভৰা আৰু কোনো জেগাত খাবলৈ পানী নাই, সেয়াকে ইয়াত কৈছে। চ' লগতে গছ গছনি যেনেকৈ দিল্লীত চাই লোৱা তোমালোকে, গছ গছনি বহুত কম। মুম্বাই পিনে গছ গছনি বহুত কম, কিন্তু আমাৰ ইয়াত গছ গছনি মুঠতে এতিয়ালৈকে তাতকৈ বেছি আছে। সেইটো এটা মানৱসৃষ্ট পৰিৱেশৰ মানে যিটো অন্তৰ্গত পৰে। তাৰপিছত যে লগতে গছ গছনি, পানী, খনিজ সম্পদ আদিৰ দৰে প্ৰাকৃতিক সম্পদৰো প্ৰাচুৰ্য, বিতৰণ, গুণাগুণৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য দেখা যায়। গম পাইছানে যে আমাৰ ইয়াত এগ্ৰিকালচাৰৰ ফিলে ইমান আমি উন্নত হোৱা নাই, কিন্তু আমেৰিকা, ইউৰোপ ফিলে বহুত উন্নত হৈছে। তো তাকে কৈছে যে সমানভাৱে মানে বিতৰণটো হোৱা নাই। যি প্ৰডাকশ্যন হৈছে মেচিন সেইবিলাকৰ, তাকে মানে কৈছে যে সকলো ঠাইত একে নহয় এইবিলাক। তাৰপিছত যে প্ৰাকৃতিক পৰিৱেশৰ এনে পাৰ্থক্যৰ ফলত মানুহৰ পৰিৱেশৰ সম্পৰ্কটো পৃথিৱীৰ সকলো ঠাইত একে নহয়, আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিৱেশো বেলেগ বেলেগ হয়। যেনেকৈ আমেৰিকা ফালে চাই লোৱা তোমালোকে, আমেৰিকা ইউৰোপ ফালে খেতি বাতি একদম আধুনিক বস্তু সঁজুলি যিয়ে নহয় ইনষ্ট্ৰুমেণ্টছৰে আগতে খেতিটো কৰি লয় বা বেছি মাটি খেতি কৰিব পাৰে, কিন্তু আমাৰ ইয়াত এতিয়াও ইমান উন্নত হোৱা নাই। চ' গতিকে আমাৰ ইয়াত খেতি অকণমান পিছ পৰি থাকে, তাকে ইয়াত বুজাইছে। মই শ্বৰ্ট এটা মানে সৰু এক্সাম্পলেৰে তোমালোকক বুজাই দিছোঁ। তাৰপিছত যে অৰ্থাৎ সাৰুৱা সমভূমি অঞ্চল, কৃষি আহি গ'ল, উপকূলীয় অঞ্চল, মাছ ধৰা কাৰ্য আদি আৰু যাতায়ত, ব্যৱসায়, খনিজ সম্পদ, চহকী উদ্যোগ, আনহাতে ঘাঁহনিৰ প্ৰাচুৰ্য থকা অঞ্চল, পশুপালনৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া হয়। মই যিটো এতিয়া কৈ গৈছোঁ তাকেই বনাই মেলি কৈ দিছে। তাৰপিছত দৰাচলতে ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰ বিভিন্ন বাবে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপ সকলো ঠাইত বেলেগ বেলেগ হয়। ঠিক আছে। যে মানৱসৃষ্ট পৰিৱেশৰ উপাদানৰ যি বিভিন্নতা, মানৱসৃষ্ট উপাদানৰ বিভিন্নতা, আমি যে এতিয়া এটা বস্তুটো প্ৰডাকশ্যন কৰি আছোঁ, তাৰ বিভিন্নতা থকাৰ বাবে জীৱন প্ৰণালীৰ অৰ্থনৈতিক কাৰ্যকলাপ সকলো ঠাইত বেলেগ বেলেগ। কোনোবা ঠাইত ইকনমিক জিঅ'গ্ৰাফী বহুত ভাল, কোনোবা ঠাইত একদম কম। ছাপ'জ তোমালোকে ধৰি লোৱা যে দিল্লী আৰু আমাৰ অসমকে, সিহঁতৰ ফালে বহুত ডাঙৰ, আমাৰ ফালে অকণমান কম আছে, কিন্তু আমি অসমো এতিয়া ডেভেলপিঙত আহি আছোঁ, আৰু অসম চাগে গোটেই ৰাজ্যক পিছপৰাই আগলৈ লৈ যাব পাৰে আমাৰ ডেভেলপমেণ্টত। মানে যদি চৰকাৰে ভালকৈ কাম কৰে তেতিয়াহ'লে আমিও বহুত আগত যাম। চ' যি কি নহওক আমি পঢ়াত ধ্যান দিওঁ এতিয়া। যে এনে পাৰ্থক্যৰ বাবে কোনো এখন ঠাইত যেতিয়া কৃষি কাৰ্যত উন্নত হয়, আন এখন ঠাই ব্যৱসায় বাণিজ্য, উদ্যোগ আৰু মৎস্য উৎপাদন কাৰ্যত চহকী হয়। সেইটোৱে যে কোনোবা এটা ধৰি লোৱা আমাৰ ইয়াত যেনেকৈ চাহ প্ৰডাকশ্যনটো বহুত বেছি, তেনেকৈ তোমালোকে চাব পাৰা দিল্লী ফালে, তাত মুম্বাই ফালে, তাত ফিল্ম প্ৰডাকশ্যনটো বহুত বেছি, হয়নে? চ' সেইটোৱে ডিফাৰেঞ্চ। এনে কাৰণতে পৃথিৱীৰ সকলো ঠাইত ইখনে সিখনৰ ওপৰত নিৰ্ভৰ কৰে, এক সম্পৰ্ক ৰক্ষা কৰি চলি থাকে।
এই যিটো মানে এতিয়া আমি ফিল্ম চাব লাগে চ' আমি মুম্বাইৰ মানে যি ফিল্ম বনায় তাকে আমি চাওঁ হয়নে তাৰপিছত সিহঁতি চাহ পানী খাব লাগে চ' মানে এটা চিম্পল উদাহৰণ দিছোঁ যাতে তোমালোকে ৰিলেট কৰিব পাৰা আৰু তোমালোকৰ ব্ৰেইনত সেইটো সোমাই যায় চ' গতিকে সেইটো মই অকণমান বেলেগ তোমালোকে ধৰিব নোৱাৰিবা ঠিক আছে তাৰপিছত যে অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত এনেধৰণে সকলো কথা আলোচনা কৰা হয় মই যি কৈ গৈছোঁ এতিয়া গোটেইখিনিয়ে মানে অৰ্থনৈতিক ভূগোলত এইবিলাকে কথা কোৱা হয় আৰু চ' মোৰ গলাটো একদম শুকাই গ'ল মই অকণমান চৰ্বত খাই আহোঁ হয় মই চৰ্বত খাই আছোঁ সেইকাৰণে নেমু ওলাইছিলে অলপ আগত तो नेक्स्ट अभी फुल जोश के साथ তোমালোকে অকণমান কনচেনট্ৰেশ্যনেৰে পঢ়িবা নিশ্চয় এটা ভাল মাৰ্কছ স্ক'ৰ কৰিবই পাৰিবা তাৰপিছত যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ যে অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয় বিতৰণ অৰ্থাৎ ডিষ্ট্ৰিবিউট অৰ্থনৈতিক ভূগোলৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক যেনেকৈ বিতৰণ কৰা আৰু মানে ডিষ্ট্ৰিবিউট বেচা ধৰি লোৱা বেচা কিনা কৰা সেইটোৱে আৰু ইয়াৰ লগত জড়িত যি আমাৰ কাৰ্যকলাপ আমি কাম কাজ কৰোঁ তাকে মানে এইটো ধৰা হয় অধ্যয়ন কৰা হয় ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলত তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ উত্তৰ প্ৰতিষ্ঠিত ঠিক আছে চ' 1 নম্বৰ যে এইখিনি কিন্তু তোমালোকৰ বাবে ইম্পৰ্টেণ্ট একদম ইম্পৰ্টেণ্ট মই আগত পঢ়া সেইকাৰণে তোমালোকক কৈছোঁ এইখিনি ইম্পৰ্টেণ্ট তোমালোকে এইখিনি গাঁত বান্ধি লোৱা ঠিক আছে এই যি 5টা পইণ্ট আছে চ' মই এটা এতিয়া কৈ আছোঁ যে 1 নম্বৰ যে অৰ্থনৈতিক কাৰ্যকলাপটো ক'ত অৱস্থিত মানে যি অৰ্থনৈতিক অৱস্থাটো হৈ আছে যেনেকৈ মই নেমুটো বিকি আছোঁ চ' মই এতিয়া গাঁৱত বিকি আছোঁ নে টাউনত বিকি আছোঁ নে ক'ত বিকি আছোঁ নে মই মংগল গ্ৰহত বিকি আছোঁ ক'ত অৱস্থিত সেইটো ইম্পৰ্টেণ্ট তাৰপিছত যে অৰ্থনৈতিক এইটোৰ ওপৰত তোমালোকৰ কনচেপচুৱেলাইজ কুৱেশ্যন আহিব পাৰে যে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি মানে এডভান্টেজবোৰ কি যে মই নেমু বিকি আছোঁ কাৰণ এতিয়া ৰ'দ আছে মানুহে নেমুৰ চৰ্বত বনাই খাব মানুহে নেমু ভাতৰ লগত খাব নে কিহৰ লগত খাব এই এডভান্টেজখিনি দিব লাগে তাৰপিছত 3 নম্বৰ যে অৰ্থনৈতিক কাৰ্যটো আন কি পৰিঘটনাৰ লগত জড়িত অৰ্থাৎ মই নেমুটো আৰু কি হেৰিত বিকি আছোঁ আৰু কি পৰিঘটনাৰ লগত জড়িত চ' নেমুটো কোনো পৰিঘটনাৰ লগত জড়িত নহয় তাৰপিছত যে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় আছে চ' যেনেকৈ মই এতিয়া টাউনতে বিকি আছোঁ কিয় বিকি আছোঁ কাৰণ তাত মানুহ বেছিকৈ আহিব আৰু যেতিয়া মানুহ বেছিকৈ আহিব মানুহে সেইখিনি চাব আৰু তাৰপিছত বেছি কিনিব অৰ্থাৎ মোৰ বেচা কিনাটো বেছি হ'ব সেইকাৰণে মই টাউনত বিকি আছোঁ আৰু গাঁৱত মানুহে ইমান নাখায় কাৰণ গাঁৱততো থাকিবই এনেও তাৰপিছত যে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে ভাল হ'লহেঁতেন নেকি যেনেকৈ মই নেমুটো যদি এতিয়া গাঁৱত বিকি আছোঁ চ' গাঁৱৰ পৰা যদি মই লৈ গৈ টাউনত বিকোঁ তো সেইটো ভাল হ'বনে বেয়া হ'ব সেইটোকে দৰ্শাইছে চ' অৰ্থাৎ ভালেই হ'ব হয়নে এই কুৱেশ্যনছখিনিৰ আনচাৰ বিচাৰে অৰ্থনৈতিক পৰিসৰে তাৰপিছত যে উক্ত 5টা প্ৰশ্নৰ প্ৰথম 3টাৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত পৰম্পৰাগতভাৱে মানে আগৰ পৰাই সেই ওপৰত যিটো ফাৰ্ষ্ট 3টা তাৰ লগত জড়িত কিন্তু পাছৰ 2টা প্ৰশ্ন বিশেষকৈ আধুনিক অৰ্থনৈতিক ভেটি ৰচনা কৰিছে অৰ্থাৎ এই 2টা যে মই দেখাই দিছোঁ এই 2টা প্ৰাচীন আগৰ পৰাই চলি আছে আৰু এই 2টা নতুনকৈ আহিছে মানে যে নতুন 2টা কি যে অৰ্থনৈতিক সেইটো তোমালোকৰ আহিব পাৰে যে নতুনকৈ অহা 2টা অৰ্থনৈতিক পৰিসৰৰ নাম কি প্ৰশ্ন 2টা কি সেইটো তোমালোকৰ আহিব পাৰে যে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত কিয় অৱস্থিত অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে বেলেগ জেগাত বা আন ঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি এই 2টা পিছত মানে আহিছে তাৰপিছত যে
আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন? আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন? এইটো আহি যাব পাৰে তোমালোকৰ জৰ্জ হিজহম। সেইটো হয়, সেই মানুহজন হ'ল আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ। সেইটো তোমালোকৰ ব'ৰ্ড এক্সামিনেশ্যনত আহি যাব পাৰে, সেইটো ইম্পৰ্টেণ্ট। তাৰপিছত এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশটো অৰ্থাৎ স্পীড আৰু যিটো ডাইৰেকশ্যন নিৰ্ণয় কৰাটো অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। জৰ্জ হিজমৰ মতে কি? এইটো তোমালোকৰ এছাৰশ্যন ৰিজনত আহি যাব পাৰে। কোনোবা এটাত দিব যে দিগদৰ্শন আহি যাব পাৰে, তাৰপিছত কোনো এটাত অপশ্যনত দিব যে গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। চ' তোমালোকে সেইটো টিক দিব লাগিব। তাৰপিছত আন দুজন অৰ্থনৈতিক ভূগোলৰ জিয়ন্স আৰু এইটো কি নাম, জিয়ন্স, তাৰপিছত ড্ৰাকেনৱাল্ড আৰু এজন জন্স নিচিনা তোমালোকে নাম শুনিছানে? এই WWE যে ৰেচলাৰ এজন। তাৰপিছত জন্স আৰু ড্ৰাকেনৱাল্ড মতে আকৌ অৰ্থনৈতিক ভূগোলৰ বিশেষকৈ উদ্যোগিক বৃহৎ বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানিত আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া এনে প্ৰশ্নৰ উত্তৰ উদ্ঘাটন কৰা হয়। চ' সেই দুজনৰ মতে যে এই অঞ্চলটো কিয় এই অঞ্চলতকৈ পিছপৰা বা এই অঞ্চলটো কিয় এই অঞ্চলটোতকৈ আগবঢ়া, সেই মানে ধৰি লোৱা তুমি তোমাৰ বন্ধুতকৈ কেলে কম পাৰা পঢ়িব, বা তোমাৰ বন্ধুৱে কেলে তোমাতকৈ বেছি পঢ়িব পাৰে, সেই কুৱেশ্যনৰ আনচাৰ কৰিব লাগে তেওঁ এই দুজনৰ মতে। এইটো ইম্পৰ্টেণ্ট হৈ পৰে, কিন্তু এইটো বেছি ইম্পৰ্টেণ্ট, জৰ্জ হিজম। তাৰপিছত যে অৰ্থনৈতিক ভূগোলৰ মূলত মানুহৰ। নেক্সট পেজটো চাওঁ। ঠিক আছেনে? ক্লিয়াৰ? মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশিক অৱস্থাৰ লগত এইবোৰ সম্পৰ্ক অধ্যয়ন আৰু মানুহৰ বৃত্তীয় বা কাৰ্য চাৰি প্ৰকাৰৰ। ঠিক আছে? ত' সেই চাৰিটা এতিয়া ইম্পৰ্টেণ্ট, কিন্তু ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। গম পাইছানে? ইয়াৰ ওপৰত কুৱেশ্যন আহিব। মই কৈছোঁ এই চাৰিটা তোমালোকে একদম বুজি লোৱা। মই ভালকৈ এতিয়া বুজাই দিছোঁ, তোমালোকে একদম মনোযোগ সহকাৰে বুজি লোৱা। চ' প্ৰথমটো হৈছে যে প্ৰাথমিক বৃত্তি অৰ্থাৎ প্ৰাইম অকুপেশ্যন কনচেপ্টটো। এতিয়া তোমালোকে এইটো ডেফিনেশ্যন, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আৰু আহৰণ কৰে তাক প্ৰাথমিক বৃত্তি বোলে। চ' উদাহৰণটো চালে তোমালোকে বেছিকৈ বুজি পাবা। যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। যেনেকৈ ধৰি লোৱা ডাইৰেক্ট মই এতিয়া খেতি কৰিছোঁ আৰু ডাইৰেক্টলি মই ধানটো পাই গৈছোঁ, তো তাক ক'ব কি? যেনেকৈ এতিয়া খেতিয়ক এজন ক'ত পৰিব? প্ৰাথমিক বৃত্তি অৰ্থাৎ প্ৰাইমেৰী অকুপেশ্যন, তাত পৰিব কোন? তোমাৰ কৃষিজন। চ' নেক্সট আছে কি? দ্বিতীয় বৃত্তি। উদাহৰণখিনিও চাবা তোমালোকে, উদাহৰণখিনি ইম্পৰ্টেণ্ট হৈ পৰে। চ' দ্বিতীয় বৃত্তি অৰ্থাৎ ছেকেণ্ডেৰী অকুপেশ্যন, যে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানা প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়, তাকে দ্বিতীয় বৃত্তি বোলে। অৰ্থাৎ যেনেকৈ শিল্পোৎপাদন প্ৰক্ৰিয়া, তাৰপিছত বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। যেনেকৈ মই এটা
বস্তু বনাইছোঁ, যেনে চৰি বস্তু বনাইছোঁ বুলি কৈছোঁ, মই খেতি কৰিছোঁ, ধৰি লোৱা খেতি কৰিছোঁ কাৰ, গেহুৰ খেতি কৰিছোঁ। তাৰপিছত সেই গেহুটোক মই নিজেই বা কাৰোবাৰ পৰা কিনি হ'লেও মই গেহুটোক আটা বনাইছোঁ। চ' তাৰপিছত মই আটাৰ পৰা ৰুটিটো বনাই খাইছোঁ। চ' সেই গোটেই প্ৰচেছটোক তৃতীয় বৃত্তিত পৰিব। ঠিক আছে, এজন ফেক্টৰী অনাৰ তোমালোকে ধৰিব পাৰা এজন কি দ্বিতীয় বৃত্তিত পৰিব। তাৰপিছত যে তৃতীয় বৃত্তি থাৰ্ড অকুপেশ্যন বা অকুপেশ্যন, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগাযোগ উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, তাকে তৃতীয় বৃত্ত বোলে। উদাহৰণটো চাই লোৱা, যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী, খুচুৰা বিক্ৰী, পৰিঘটনা, যোগাযোগ আদিৰ জৰিয়তে অৰ্থনৈতিক কাৰ্যসমূহ জড়িত অৰ্থনীতি। তোমালোকে এইটো জাষ্ট এটা চিম্পল ৱৰ্ডেৰে বুজি লোৱা। তৃতীয় বৃত্তিটো কি? ধৰি লোৱা বজাৰ, তাত আমি সেই যি এটা বস্তু প্ৰডাকশ্যন কৰিছোঁ ন, দ্বিতীয় আৰু তৃতীয় বৃত্তিটো যেনেকৈ মই আটা বনাইছোঁ বা ডাইৰেক্ট মই মাছ ধৰি আনিছোঁ পুখুৰীৰ পৰা। চ' সেই গোটেইখিনি বস্তু মই এটা বজাৰত লৈ যাম। চ' বজাৰৰ পৰা মানুহেও কিনিব আৰু ময়ো লৈ যাম, তাৰপিছত আৰু মানুহেও লৈ আহিব। কিন্তু সেই বজাৰটোক তৃতীয় বৃত্তি বুলি কোৱা হয়, কাৰণ তাত এই প্ৰথম আৰু দ্বিতীয় বৃত্তিটো চলিবলৈ মানে সহজ হয়। তাৰপিছত চতুৰ্থ বৃত্তি যে যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, তাকে চতুৰ্থ বৃত্ত বোলে। যেনে বেংক, তোমালোকৰ এতিয়া ধৰি লোৱা ফেক্টৰী এটা খুলিবা। চ' তোমালোকক লোন লাগে, কোনে দিব? বেংকে দিব। তাৰপিছত অন্যান্য বৃত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, যেনেকৈ এতিয়া তোমালোকে বজাৰ এটা খুলিছা। চ' বজাৰটোৰ এডভাৰটাইজমেণ্ট কৰিব লাগে বা কোনো এটা প্ৰডাকশ্যন কৰিছা। চ' তাৰো এডভাৰটাইজ কৰিব লাগে। চ' তাত কোন কাম আহিব? প্ৰচাৰ মাধ্যমটো। প্ৰশাসন, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। গম পাইছানে? এইটো চিম্পল হয় তোমালোকৰ গোটেইখিনি। তাৰপিছত এটা বহল বিষয় হিচাপে অৰ্থনৈতিক ভূগোল কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয়। তাৰ ভিতৰত আঞ্চলিক বিষয় সম্বন্ধীয় আৰু পণ্যদ্ৰব্য সম্বন্ধীয়, আচৰণগত, নীতি নিয়ম, তন্ত্ৰ বিশ্লেষণ আৰু প্ৰতিষ্ঠানীয় ভিত্তিক অধ্যয়নে বিশেষভাৱে উল্লেখযোগ্য। তাৰপিছত যে সম্প্ৰতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়ন, সাংখ্যিক পদ্ধতি প্ৰয়োগৰ লগত ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু বিভিন্ন সূত্ৰ নিৰ্দেশন আদি ব্যৱহৃত হয়। সেয়ে বহু ক্ষেত্ৰত ব্যৱহাৰিক অৰ্থনৈতিক ভূগোলত সমস্যা সমাধান পদ্ধতি ব্যৱহাৰ কৰা হয়। চ' এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ এই পেৰাগ্ৰাফটো যি দিছে এইটো ইমান ইম্পৰ্টেণ্ট নহয়। চ' নেক্সট আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। আৰু এইটো তোমালোকক মই পঢ়ি যাওঁ, ঠিক আছে? যে নহয়, ভিডিঅ'টো এনেও ডাঙৰ হৈ গৈ আছে। চ' এইটো তোমালোকক মই নেক্সট ভিডিঅ'ত কমপ্লিট কৰাই দিম, আৰু যিমান পাৰোঁ, ঠিক আছে? চ' আজিৰ কাৰণে ইমানেই, বাই। আৰু প্লিজ ভিডিঅ'টো ইমানলৈকে আহি গৈছা, চ' প্লিজ এটা লাইক কৰি দিবা, ঠিক আছে? লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইবটো কৰি দিবা, প্লিজ। চ' বাই, টেক কেয়াৰ, কিপ লাৰ্ণিং, কিপ ৱাচিং মোৰ ভিডিঅ'খিনি। চ' ইমানে, বাই।